हेलो एभ्रिवान मानसी चेनेলৰ এটা ভিডিঅ'লৈ মই মানসী সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ কলমৌ শাকৰ এটা ৰেচিপি লৈ আহিছো। আগতেও মই কলমৌ শাকৰ ৰেচিপি দিয়া আছে কিন্তু সিম্পলকৈ বনাইছিলো আৰু আজি বনাম মই মাছৰ সৈতে। এইখিনি কলমৌ শাক মই ভালদৰে ধুই লৈছো আৰু এইখিনি এতিয়া মিহিকৈ কাটি ল'ব লাগিব আৰু মই মাছ ফ্ৰাই কৰি ৰাখিছো। প্ৰথমতে এইখিনি কাটি লম। এইখিনি কলমৌ শাক মই মিহিকৈ কাটি ললো আৰু মাছ লৈছো 2 পিস ফ্ৰাই কৰি। অকণমান আদা নহৰু থেতেলাই লৈছো, লগতে এটা জলকীয়া। এইফালে মই এটা কেৰাহী পাতি লৈছো আৰু তাতে দিছো মই মিঠাতেল। তেলখিনি গৰম হলত ইয়াতে মই কেইটামান দিছো পাঁচফোৰণ। ইয়াত মই বহুত বেছি মছলা ব্যৱহাৰ নকৰো। এতিয়া মই ইয়াতে থেতেলাই লোৱা আদা নহৰুখিনি দি দিছো। কলমৌ শাক খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী হয়। কলমৌ শাকে আমাক দাঁত মজবুত কৰাত, হাড় চুলি এইবিলাক মজবুত কৰাত সহায় কৰে আৰু এনেও পাত শাক খোৱাটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়। সেইকাৰণে মই এনেকৈ মাজে মাজে বনাই থাকোঁ। আপোনালোকে বাৰু এনেকৈ কলমৌ শাক মাছৰ সৈতে খাইছেনে জনাবচোন। খুবেই ভাল লাগে মাছৰ সৈতে খাবলৈ। এতিয়া ইয়াতে মই দিছোঁ জোখমতে হালধি। আৰু এইখিনি মোৰ আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে দিম মই কাটি ৰখা কলমৌ শাকখিনি। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি মই 3 মিনিটমান ভাজি ল'ম। খুব সিম্পল এটা ৰেচিপি হয় আৰু সকলোৱে খাব পাৰে যিহেতু মা মছলা বেছি ব্যৱহাৰ নহয়। কলমৌ শাকৰ ৰেচিপি এটা মই আগত মানে আমি সিম্পলকৈ বনাই দিছিলোঁ। আপোনালোকে চাব পাৰিব, মই আবতৰতে লিংকটো দি থ'ম। এইখিনি এতিয়া মই 3 মিনিটমান ভাজি ল'ম। এতিয়া মই নিমখ দি দিছোঁ। যিহেতু পানী দিব লাগিব সেইকাৰণে নিমখটো অকণমান সৰহকৈ দিছোঁ। এনেই পাত শাকত নিমখটো দিওঁতে বহুত সাৱধান হ'ব লাগে যিহেতু কমি যায়। এতিয়া এইখিনি মই ঢাকোনখন লগাই দিম 3 মিনিটমানৰ কাৰণে। এয়া মাজতে মই এবাৰ এয়া লৰাই দিছোঁ আৰু অকণমান ভাজি ল'ম, তাৰ পৰা মই পানী দিম। আৰু এইখিনি মোৰ ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াতে মই পানী দি দিম। পানী মই গৰম পানী দিছোঁ। গৰম পানী দিলেহে খাবলৈ ভাল লাগে। আপোনালোকে কিন্তু বনাওঁতে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। আৰু অকণমান দি দিম মই পানী। এয়া হৈ যাব। এতিয়া আকৌ মই ঢাকোনখন লগাই দিম। এতিয়া মই আকৌ অকণমান উতলালৈকে ঢাকোনখন লগাই দিম, তাৰ পৰা মাছ দিব পৰা হৈ যাব। এতিয়া এয়া উতলি আহিছে আৰু এতিয়া ইয়াতে মই দিম মাছ। মই ইয়াত মাছ 2 পিস দিছোঁ আৰু এতিয়া এইখিনি আকৌ মই ঢাকোনখন লগাই দিম 6-7 মিনিটমানৰ কাৰণে আৰু গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। এয়া মোৰ কলমৌ শাকৰ সৈতে মাছৰ জোল প্ৰায় ৰেডি হৈ গ'ল। মই জোলটো অকণমান শুকাবলৈ দিলোঁ। এতিয়া এইটো জোখতে মই ৰাখি দিম আৰু আপোনালোকে এনেকৈ খাইছেনে নাই জনাব। আৰু যদি নাই খোৱা এবাৰ এনেকৈ খাই চাব, বহুত ভাল লাগে খাবলৈ এনেকৈ। এইখিনি মই এতিয়া এটা বাটিত উলিয়াই লৈছোঁ আৰু আপোনালোকে এবাৰ এনেকৈ খাই চাব আৰু কেনেকুৱা পালে মোক জনাব।
পুনৰ আন এটা ৰেচিপিত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।